নমস্কাৰ জয় জয়তে মই সকলোলৈ আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই জিতুল কলিতা বৰ্তমান বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্ম ছুপাৰ 50+ জৰিয়তে দিল্লীত বাজিৰাও এণ্ড ৰেডি ইনষ্টিটিউটৰ পৰা UPSC চিভিল ছাৰ্ভিচৰ কাৰণে মই প্ৰস্তুতি চলাই আছোঁ। পোনপ্ৰথমে মই Btr চৰকাৰক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। Btr চৰকাৰে যি শিক্ষাৰ উন্নয়নৰ ক্ষেত্ৰত বড'ফা ব্ৰহ্ম ছুপাৰ 50+ৰ দৰে পদক্ষেপ লৈছে তাৰ জৰিয়তে আমাৰ দৰে দৰিদ্ৰ জকাইজুটীয়া গাঁৱৰ ছাত্ৰীও জাতি ধৰ্ম নিৰ্বিশেষে আহি দিল্লীৰ দৰে মহানগৰীত সম্পূৰ্ণ বিনামূলীয়াকৈ সৰ্বভাৰতীয় পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰিছোঁ। তাৰ বাবে আমি Btr চৰকাৰৰ ওচৰত চিৰকৃতজ্ঞ। এইদৰে যাতে আগন্তুক দিনতো শিক্ষা স্বাস্থ্য নিয়োগ যাতায়াতৰ ক্ষেত্ৰতো এনেদৰে পদক্ষেপ লৈ তাৰে কামনা কৰিছোঁ। শিক্ষাৰ উন্নয়নৰ ক্ষেত্ৰত লোৱা এনেকুৱা ধৰণৰ প্ৰচেষ্টাৰ জৰিয়তে আগন্তুক দিনত বড়োলেণ্ডক এদিন বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ব বুলি আশা ৰাখিছোঁ। সৰ্বশেষত বড়োলেণ্ডৰ সৰ্বাংগীন উন্নতি কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ জয় জয়তে মই সকলোলৈ আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই জিতুল কলিতা বৰ্তমান বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্ম ছুপাৰ 50+ৰ জৰিয়তে দিল্লীত বাজিৰাও এণ্ড ৰেডি ইনষ্টিটিউটৰ পৰা UPSC চিভিল ছাৰ্ভিচৰ কাৰণে মই প্ৰস্তুতি চলাই আছোঁ। পোনপ্ৰথমে মই Btr চৰকাৰক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। Btr চৰকাৰে যি শিক্ষাৰ উন্নয়নৰ ক্ষেত্ৰত বড'ফা ব্ৰহ্ম ছুপাৰ 50+ৰ দৰে পদক্ষেপ লৈছে তাৰ জৰিয়তে আমাৰ দৰে দৰিদ্ৰ জকাইজুটীয়া গাঁৱৰ ছাত্ৰীও জাতি ধৰ্ম নিৰ্বিশেষে আহি দিল্লীৰ দৰে মহানগৰীত সম্পূৰ্ণ বিনামূলীয়াকৈ সৰ্বভাৰতীয় পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰিছোঁ। তাৰ বাবে আমি Btr চৰকাৰৰ ওচৰত চিৰকৃতজ্ঞ। এইদৰে যাতে আগন্তুক দিনতো শিক্ষা স্বাস্থ্য নিয়োগ যাতায়াতৰ ক্ষেত্ৰতো এনেদৰে পদক্ষেপ লৈ তাৰে কামনা কৰিছোঁ। শিক্ষাৰ উন্নয়নৰ ক্ষেত্ৰত লোৱা এনেকুৱা ধৰণৰ প্ৰচেষ্টাৰ জৰিয়তে আগন্তুক দিনত বড়োলেণ্ডক এদিন বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ব বুলি আশা ৰাখিছোঁ। সৰ্বশেষত বড়োলেণ্ডৰ সৰ্বাংগীন উন্নতি কামনা কৰিছোঁ। ধন্যবাদ।